হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকেতো সকলোৱে ভিডিঅ' কল কৰে। মই আপোনালোকক ভিডিঅ' কল কৰা এটা নতুন টিপছ দিবলৈ আহিছোঁ। তো অকণমানো পলম নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্টৰত যায় গুগল মিট নামৰ এপটো ডাউনলোড কৰিব লাগিব। মই কৰি আছোঁ, আপোনালোকে ডাউনলোড কৰিব লাগিব। যিহেতু মোৰ আগৰ পৰা ডাউনলোড হৈ আছে, আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু এটা কথা, আপোনালোকে যাক ভিডিঅ' কল কৰিব খোজে সেই মানুহজনৰো গুগল মিট নামৰ এপটো থাকিব লাগিব, নহ'লে আপোনালোকে ভিডিঅ' কল কৰিব নোৱাৰিব। আৰু এই এপছটোত আপোনালোকে প্ৰেজেণ্টেশ্যনো কৰিব পাৰিব। আপোনালোকে যিজন মানুহক ভিডিঅ' কল কৰিব সেই মানুহজনক আপোনালোকে এটা লিংক শ্বেয়াৰ কৰিব লাগিব। মই আপোনালোকক দেখুৱাই দি আছোঁ কেনেকৈ আপোনালোকে লিংক শ্বেয়াৰ কৰিব পাৰে। আপোনালোকে এপটো ডাউনলোড কৰাৰ পিছত এপটোৰ হোম পেজখনৰ ওপৰত নিউ মিটিঙত ক্লিক কৰিব। তাৰপিছত আপোনালোকে গেট এ মিটিং লিংক টু শ্বেয়াৰত ক্লিক কৰি মই দেখুৱাই দিয়াৰ দৰে শ্বেয়াৰ ইনভিটেশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে যাৰ লগত ভিডিঅ' কল কৰিব খোজে সেই মানুহজনক আপোনালোকে এই লিংকটো শ্বেয়াৰ কৰি দিব। যেনেকৈ মই কৰি দিছোঁ, চাই দিব। মই লিংকটো শ্বেয়াৰ কৰি দিলোঁ, আপোনালোকেও এনেকৈ কৰি দিব। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।